জুবিন দা নাই যদিও জুবিন দাই যে আহি চিনেমাখন উপভোগ কৰিব সেইটো কাৰণে অসমৰ প্ৰত্যেকটো চিনেমা হলত ইতিমধ্যে অসমত 500টাৰো অধিক হলত চিনেমা ৰৈ ৰৈ বিনালেখন ৰিলিজ দিছে গোটেই দেশত মিলালে কিজানিবা 600 স্ক্ৰীন হ'ব কিন্তু প্ৰত্যেকখন অসমৰ চিনেমা হলত এখন চকী সুকীয়াকৈ ৰখা হৈছে কেৱল জুবিন দাৰ কাৰণে সজাই পৰাই গামোচাৰে ধুনীয়াকৈ তেওঁৰ ফুল গামোচা দি তেওঁৰ এখন ফটো ৰাখি তেওঁ বহি সেই চিনেমাখন উপভোগ কৰিব বুলি খুব সুন্দৰকৈ এখন চকী সকলো চিনেমাতে ৰখা হৈছে মানুহক আৰু কি ক'ম মানুহবিলাকে বুজাব পৰা নাই কিমান দুখ লাগিব পাৰে জুবিন দা নাই গোটেই অসমখনৰ হৃদয়খন নাইকিয়া হৈ যোৱা নিচিনা কিমান দুখ দি গ'ল জুবিন দা নথকাটো আমি ভাবিবই নোৱাৰোঁ কম মানুহ বিশ্বাস কৰিব নোৱাৰোঁ কিয় তেনেকুৱা কৰিলে নাজানো বহুত দেৰিৰ পৰা মই ভিডিঅ'টো বনাম ভাবোঁতে মোৰ বহুত সময় এনেকৈয়ে গৈছে ভাবি জুবিন দা মানুহটো কিয় নাই মই ভিডিঅ' বনোৱাও নাছিলোঁ আগতে জুবিন দা নোহোৱাৰ পৰা জুবিন দাৰ নামতে ভিডিঅ' বনাই আছোঁ কি ক'ম আৰু